তো গাইছ আজি বনাম আমি ব্ৰইলাৰ চিকেন। ব্ৰইলাৰ চিকেনত প্ৰথমতে এইটো মেৰিনেট কৰিম। মেৰিনেট কৰিবলৈ আমি ইয়াত দিম পিঁয়াজ, ইয়াত 2টা পিঁয়াজ দিছোঁ মই। তাৰপিছত ইয়াত আছে আপোনাৰ জলকীয়া গুড়ি, গৰম মছলা, মিট মছলা, হালধি, ধনিয়া গুড়ি আৰু মেগী মছলা দি পেলাই দিয়া আছে ইয়াত। এইখিনি ইয়াত দি দিম। তাৰপিছত গাইছ এইটো হ'ল দৈ। এইটো 20 টকা দি কিনি আনিছিলোঁ। এইটো ডিছপ'জেল গ্লাছত পায়, হোটেলৰ পৰা আনিছিলোঁ। এইটো ইয়াত দি দিম। আদা নহৰু, তাৰপিছত ইয়াত বৰ্তমান দিম আমি নিমখ 2 চামুচ দিম। তাৰপিছত বস্তুটো এতিয়া মেৰিনেট কৰিম। গোটেই মছলা চছলা দিয়া গোটেইখিনি এতিয়া মিলাই পেলাই প্ৰায় আধা ঘণ্টা ৰাখি থ'ম হেৰিত। বাছ হৈ গ'ল। আধা ঘণ্টা থৈ দিম এনেকৈ। এইটো মেৰিনেট হয় মানে আমি চৌকাটো বনাওঁ, চৌকাটো বনাই কেৰাহীটো বহাওঁ, জুইডাল জ্বলাওঁ আৰু ভিডিঅ'টো শেষলৈ চাব। গাইছ এতিয়া কেৰাহী গৰম হৈ গ'ল আমাৰ। এতিয়া আমি সৰিয়হৰ তেল। তো গাইছ প্ৰায় আধা ঘণ্টা হৈ গ'ল আমাৰ মাংসখিনি মেৰিনেট কৰা। এতিয়া এইফালে কেৰাহী গৰম হৈ আছে, ইয়াত মাংসটো দি দিম। গাইছ আমাৰ মাংস ৰেডি। চাওক এইটো দেখিছে লেগ পিচ। মৰা